নমস্কাৰ সকলোকে স্বাগত জনাইছো মোৰ ইউটিউব চেনেল এজেট টাইম অসমলৈ। আজি ভিডিঅ'টা কেৱল আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু এটা লেটেষ্ট আপডেট আহি পৰিছে মোৰ হাতত। অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সংস্থাৰ পৰা এটা প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছে। চৰকাৰ নিৰ্লিপ্ততাৰ প্ৰতিবাদত পুনৰ ৰাজপথত নামিব অংগনবাদী কৰ্মী সহায়িকা। আপোনালোকে ঠিকেই শুনিছে, অংগনবাদী কৰ্মী আৰু সহায়িকাই পুনৰ ৰাজপথত নামিব বুলি কৈছে। 10 জুলাইৰ পৰা ৰাজ্যিক বিক্ষোভ কাৰ্যসূচী আৰু 20 জুলাইৰ পৰা ধাৰাবাহিক কৰ্মবিৰতি চলি থাকিব। আপোনালোকে ঠিকেই শুনিছে, এইটো ভিডিঅ' আমাৰ অংগনবাদী কৰ্মী সহায়িকা বাইদেউৰ বাবে খুবেই গুৰুত্বপূৰ্ণ যে 10 জুলাইৰ পৰা ৰাজ্যৰ বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব আৰু 20 জুলাইৰ পৰা ধাৰাবাহিক কৰ্মবিৰতি। লেটেষ্ট আপডেট, পৰিশ্ৰমৰ বিনিময়ত মাননি নহয় বুলি উপযুক্ত মজুৰি আদায় দিয়া। অসম চৰকাৰে মাহিলী মাননি 10,000 টকালৈ বৃদ্ধি কৰা। ICDSৰ নিয়মীয়া কৰ্মচাৰী স্বীকৃতি দিয়া চৰকাৰে ঘোষণা কৰা অৱসৰকালৰ এককালীন অনুদান অতি শীঘ্ৰে আদায় দিয়া। কি কোৱা হৈছে এই বিজ্ঞপ্তিত? বহুত কেইটা অংগনবাদী কৰ্মীয়ে দাবী জনাইছে, আগৰ যিবিলাক দাবী সেইবোৰ দাবী জনাইছে। ইয়াৰ এইটো লেটেষ্ট আপডেট যে অহা সন্মুখত 10 জুলাইৰ পৰা বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু 20 জুলাইৰ পৰা ধাৰাবাহিক কৰ্মবিৰতি হ'ব। কি খুজিছে আমাৰ অংগনবাদী বাইদেউসকলে? চৰকাৰে ঘোষণা কৰা অৱসৰকালীন এককালীন অনুদান অতি শীঘ্ৰে আদায় দিয়া, অংগনবাদী কেন্দ্ৰৰ সকলো গৃহ উন্নতভাৱে নিৰ্মাণ কৰা, কৰ্মীৰ খালী পদ লৈ সহায়িকাৰ পদোন্নতি নিশ্চিত কৰা আৰু মিনি অংগনবাদী কেন্দ্ৰসমূহ পূৰ্ণাংগ অংগনবাদী কেন্দ্ৰলৈ ৰূপান্তৰণ কৰাৰ বাবে আন্দোলন চলি আহিছে। প্ৰতি অসম চৰকাৰৰ নিৰ্লিপ্ততা বিক্ষোভ কৰি তুলিছে অসম অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক। এনে নিৰ্লিপ্ততাৰ প্ৰতিবাদ অহা 10 জুলাইৰ পৰা 4ৰ্থ পৰ্যায়ৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সংস্থা। উল্লেখযোগ্য যে যোৱা 23 মে'ৰ পৰা 26 মে'লৈ অংগনবাদী কৰ্মী সহায়িকাসকলে অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সংস্থাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই 4 দিন ধৰি ICDSৰ সকলো কামৰ পৰা বিৰত আছিল। ট্ৰেড ইউনিয়ন আইন অনুসৰি নিয়ম মানি 14 দিনৰ পূৰ্বে আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি কাৰ্যসূচী পালন কৰাৰ পাছতো মহিলা আৰু শিশু কল্যাণ বিভাগৰ সঞ্চালকগৰাকীয়ে আন্দোলনকাৰীসকলক ভয় ভাবুকি প্ৰদান কৰি আছে, এই বুলি অংগনবাদী কৰ্মী সহায়িকা সংস্থাই প্ৰকাশ কৰিছে। আনকি ধৰ্মঘটৰ 4 দিনীয়া মাননি কৰ্তন কৰা, কামত উপস্থিত নথকাৰ অভিযোগত কামৰ পৰা বৰ্খাস্ত কৰা ইত্যাদি ভাবুকি 4 দিনৰ মাননি কৰ্তন কৰা, কামত উপস্থিত নথকা। আপোনালোকে নিশ্চয় শুনা পাইছে। সঞ্চালক এই পদক্ষেপ তাৰ গৰিহণা দি সংগঠনৰ ৰাজ্যিক নেতৃত্বই অসম সকলো কৰ্মী সহায়িকাই অহা দিনত আন্দোলন তীব্ৰতৰ কৰাৰ আহ্বান জনাইছে। আৰু ইয়াত কৈছে, অতি দুখৰে কৈছে যে পৰিতাপৰ কথা এয়া যে বিগত এটা বহুল ধৰি একেভাৱে দাবীৰ ভিতৰত নিবেদন কৰি থকা সত্ত্বেও অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী বিভাগে সঞ্চালকে দাবী মীমাংসাৰ প্ৰয়োজনীয় পদক্ষেপ নল'লে আজিলৈকে অসম চৰকাৰে কোনো মন্ত্ৰী বিষয়া অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সম্বন্ধীয় উত্থাপন কৰা দাবী অযুক্তিকৰ অথবা অন্যায় বুলি ক'ব পৰা নাই। তেনেস্থলত শান্তিপূৰ্ণ প্ৰতিবাদকাৰীক ভাবুকি প্ৰদান কৰাৰ কি যুক্তি থাকিব পাৰে, তাক স্পষ্ট কৰিবলৈ সংগঠনে অসম চৰকাৰৰ ওচৰত দাবী জনায় আৰু কৈছে, অসম ৰাজ্যিক সহায়িকা এনে দাবীৰ পৰ অসম বিধানসভাৰ 70জনতকৈ অধিক বিধায়কৰ ওচৰত দাখিল কৰিছে। ক্ষমা কৰিব, ইয়াতে কিছু বস্তু স্পষ্ট নাই যদিও চব বিধায়কে অসম বিধানসভা বিষয়বোৰ উত্থাপন কৰিছে, কিন্তু অসম চৰকাৰৰ নিৰ্বিকাৰ বিপৰীতে নানা প্ৰকাৰৰ চৰকাৰী কামৰ বোজা দিনক দিনে বৃদ্ধি কৰি আছে। স্বাভাৱিকভাৱে বিভাগৰ চূড়ান্ত উদাসীনতা আৰু অসম চৰকাৰৰ দায় হৰা মনোভাৱে কৰ্মী আৰু সহায়িকাসকলক কৰ্মবিৰতিৰ দৰে চূড়ান্ত কাৰ্যসূচী ল'বলৈ বাধ্য কৰাইছে। অসমত অংগনবাদী কৰ্মী আৰু মিনি অংগনবাদী কৰ্মী আৰু অংগনবাদী সহায়িকাসকলে কেন্দ্ৰৰ মাধ্যমেৰে 6টা মৌলিক সেৱা প্ৰদান কৰি থকাৰ উপৰিও পোষণ ট্ৰেকাৰ, বিয়ল, NRC, PMMVY, আয়ুষ্মান ভাৰত, মছ পলিঅ', অৰুণোদয় আদি আঁচনি ৰূপায়ণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। উপৰিও আৰু বহুতো কাম কৰিছে। ICDSৰ এগৰাকী স্বেচ্ছাসেৱী হিচাপে নিয়োজিত কৰ্মী সহায়িকাৰ ওপৰত ধন দি 12 ঘণ্টা পৰ্যন্ত কাম কৰিবলৈ বাধ্য কৰিছে। আনকি কৰোনা কালত নিজৰ জীৱনক তুচ্ছ কৰি সমাজৰ প্ৰতি দায়বদ্ধ সকলো ব্যক্তি আৰু সংগঠনে চৰকাৰে এনে ভূমিকাক গৰিহণা দিছে।
অসম ৰাজ্যিক ইয়াত এনেতে বহুত কথা লিখিছে আপোনালোকে নিশ্চয় এইখিনি পঢ়ি ল'ব মই আপোনালোকক মেইন কথাটো কৈছোঁ মিনি কৰ্মী শইকীয়াৰ প্ৰতি আহ্বান জনাই ওপৰৰ সংবাদ মাধ্যমৰ বুদ্ধিজীৱী মহলৰ পূৰ্ণ সহযোগিতা কামনা কৰিছে আৰু ইয়াতে কৈছে চৰকাৰে নিৰ্লিপ্ততাৰ প্ৰতিবাদ পুনৰ ৰাজপথত নামিব অংগনবাড়ী কৰ্মী শইকীয়া 10 জুলাইৰ পৰা ৰাজ্যিক বিক্ষোভ কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু এটা কথা 20 জুলাইৰ পৰা তীব্ৰ ধাৰাবাহিক কৰ্মবিৰতি পালন কৰিব বুলি অংগনবাড়ী অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সংস্থাই এনেকৈ প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে সো আজি ভিডিঅ'টো এইখিনি আছিল যদি মোৰ নতুন চেনেল আপোনালোকে ভাল পায় এডুকেশ্যন অনলি আসাম মোৰ প্ৰথম চেনেল আছিল এটা মোৰ নতুন চেনেল যেহেতু আৰ্নিং বন্ধ হৈছে আপোনালোকে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট মোৰ এইটো নতুন চেনেল আপোনালোকে সহায় দিব আৰু ছাপোৰ্ট কৰিব থেংক ইউ জয় অসম